পূজা বুলি কোৱা হয় তো আনিবিজুলি গাঁৱৰ নচন্দী চৰকাৰী ঘৰত আজি বাথৌ পূজাৰ আয়োজন কৰা হৈছে নমস্কাৰ বন্ধুসকল আপোনালোকক আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজি দেখুৱাম আমাৰ বড়োবিলাকৰ বাথৌ পূজা কেনেকুৱা হয় সো চাই থাকক এইখিনিৰে আপোনালোকক আৰম্ভ কৰি দেখুৱাইছোঁ ভিডিঅ'টো আপোনালোকে ভালদৰে চাই থাকিব পূজাটোত কি কৰা হয় এইজন হ'ল আমাৰ গাঁৱৰে পূজাৰী বয়স হৈছে নতুন কৰি সেই যোনটো বাথৌ গছৰ পুলিটো পুতা হ'ব ন সেই পুলিটোৰ কাৰণে গাঁত খুন্দি থকা হৈছে ইয়াতে আৰু নতুন কৰি য'ত এই পুলিটো পুতিব তাতে আগতে ফাৰ্ষ্ট পূজা কৰি ল'ব আৰু সেই পূজাৰীটোই একফালৰ পৰা কৈ গৈ থাকিব কি কৰিব লাগে আৰু এইজনে হ'ল আমাৰ গাঁও বুঢ়া আৰু তেখেতৰ ঘৰতে বাথৌ পূজাটো কৰি থকা হৈছে আৰু আপোনালোকে একফালৰ পৰা চাই গৈ থাকক কি কৰা হয় আপোনালোকে ভালদৰে চাই গৈ থাকক ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব স্কিপ কৰি চাই গৈ থাকিলে আপোনালোকে মজাটো নাপাব আপোনালোকে ভালদৰে গম নাপাব কি কৰে সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক তো ফাইনেলি বাথৌ গছজোপা ইয়াতে পুতি দিয়া হ'ল তো ইয়াতে সকলোৱে মাটি অকমান কৰি দিব অকমান দি কৰি গছটো টাইট কৰি সকলোৱে মাটিটো দি দিব ইয়াতে জাপি তো বন্ধুসকল এইটো বহুত জলদিয়ে হৈ গ'ল পুতা তো এনেকুৱাকৈ কৰিয়ে লাহে মাটি দি বেৰ চাৰিওপিনে মুচি দিব মুচি পিনে বেৰ দি দিব আপোনালোকে ভিডিঅ'টো শেষত চবখিনি দেখিব এক চাইডৰ পৰা একফালৰ পৰা আপোনালোকে দেখি যাব কি কৰা হয় এই পূজাটো আপোনালোকে চাই থাকিব ভালদৰে আপোনালোকৰ ভিডিঅ'টোৰ আগত যেনেকৈ কৈছিলোঁ মই চাৰিওপিনে মুচি দিব সো এয়া মুচি আছে সকলোৱে মিলি আপোনালোকে চাই থাকক ভালদৰে তো আপোনালোকে এতিয়া দেখিবলৈ পাইছে এই খুঁটিযোৰা জোখ লৈ আছে এইটো জোখ লোৱাৰ এটাই কাৰণ হ'ল ইয়াৰ হিচাপ আছে হিচাপ পুতিব খুঁটিযোৰাবোৰ তো চাৰিওপিনে খুঁটিযোৰা পুতিব এই খুঁটিযোৰাৰো হিচাপ আছে তো এই হিচাপটো মই পাহৰিলোঁ ইয়াতে বৰ্তমান 17 যোৰা আছে চাগে আপোনালোকে হিচাপ কৰি কিনে জনাবচোন মই আপোনালোকে কমেণ্টত জনাব কেইটা খুঁটিযোৰা থাকে
আপোনালোকে দেখিবলৈ পাইছে মই আগতেও কৈছোঁ ইয়াৰ চাৰিওফালে গছৰ চাৰিওফালে এনেকুৱাকৈ বেৰ দিব ইমান ধুনীয়াকৈ বেৰটো সাজি থকা হৈছে আপোনালোকে শেষলৈকে চাই থাকিব বহুত ভাল দেখা হ'ব এইফালে সবে নিজৰ কাম কৰি আছে এইফালে এইটো কিবা বান্ধি আছে কি হয় বন্ধুসকল আপোনালোকে কমেন্টত জনাব আৰু ইয়া চাউতে আধা সম্পূৰ্ণ হৈয়ে গ'ল আপোনালোকে চাই থাকিব ভালদৰে কেনেকুৱাকৈ কি কৰে আপোনালোকে সকলো দেখিব এই ভিডিঅ'টোত আপোনালোকে লাষ্টলৈকে চাব সো ভিডিওটোৰ মাজত মই বেছি কথা নকওঁ আপোনালোকে চাই ভাল নাপাব আপোনালোকে ভিডিওটো চাই থাকক সম্পূৰ্ণৰূপে আপোনালোকে দেখিবলৈ পাইছে লাহে লাহে এটো সম্পূৰ্ণ হৈ গৈছে দেখিবলৈ পাইছে বন্ধুসকল কিমান ভালদৰে কৰা হৈছে আপোনালোকে শেষত আৰু বেছি ভাল লগা হ'ব আপোনালোকে চাই থাকক ভিডিওটো সবে কিমান কষ্ট কৰিছে আপোনালোকে দেখি পাইছে ভিডিওটো চাই কমে পাইছে আপোনালোকে কোনে কিমান কি কষ্ট কৰিছে ভিডিওটোৰ কাৰণে তো আপোনালোকে ভালদৰে চাই থাকক পাঠ পূজাত কি কৰা হয় এইটো আমাৰ এখেত হল আমাৰ গাঁৱৰ জ্যেষ্ঠ মানুহ এখেতৰ নাম হল পবিত্ৰ বড়ো এখেতে অকমান পূজাটোৰ বিষয়ে ক'ব আপোনালোকে শুনি থাকিব ভালদৰে কি পূজা এইটো কি পূজা কয় আমাৰ বড়োবিলাকৰ এইটো পাঠ পূজা বুলি কোৱা হয় আনিজুলি গাঁৱৰ ৰচনদেৱী চৰকাৰী ঘৰত আজি পাঠ পূজাৰ আয়োজন কৰা হৈছে আৰু ৰচনদেৱীৰ তেওঁৰ বংশ পৰিয়াল আলহী অতিথি চুচুৰীয়া ৰাইজ লগ লাগি ইয়াত আজি পাঠ পূজাৰ আয়োজন কৰা হৈছে এই পূজাটো পাঠ হ'ল বড়োসকলৰ শিৱ পূজা বুলিও কোৱা হয় শিৱকে বড়োসকলে পাঠ হিচাপে পূজা কৰে এই পূজাত বলি বিধান বলি বিধান হ'ব আৰু এই পূজাটি 5 বছৰৰ মূৰে মূৰে কৰা হয় এনে পূজা বছৰ বছৰ হৈয়ে থাকে কিন্তু ৰাজহুৱাভাৱে 5 বছৰৰ মূৰত কৰা হয় কিবা কাৰণত যদি 5 বছৰৰ মূৰত কিবা অসুবিধা আহে
তেতিয়াহ'লে তাৰ পৰৱৰ্তী বছৰসমূহত 6 বছৰ 7 বছৰৰ মূৰত মানে গেপছো দিব পাৰে আৰু গেপছো দিব পাৰে কিবা অসুবিধা আহি গ'লে সেইটো কৰা হয় গতিকে এনেকুৱা বড়োসকলৰ এটা পৰম্পৰা বাথৌ পূজা চলি আহি আছে ধন্যবাদ তো আপোনালোকে দেখিলে পূজাটোৰ বিষয়ে কি ক'লে কাৰ ঘৰত কৰা হৈছে তো আপোনালোকে চাই থাকক আৰু বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে শেষলৈকে ভিডিঅ'টো আপোনালোকে চাই থাকক আৰু এনেকুৱা চাৰিওফালে তুলসী গছ এটা এটাকৈ পুতি দিয়া হ'ব আপোনালোকে চাই থাকক আকৌ আপোনালোকে দেখিবলৈ পাইছে কিমান ধুনীয়াকৈ চাৰিওফালে তুলসী গছবোৰ লগাই আছে আপোনালোকে চাই থাকক আৰু এইটো কিমান বঢ়িয়া ধুনীয়া লগা হ'ব আপোনালোকে ভিডিঅ'টোৰ শেষত দেখিব আৰু মাজত দেখিব আপোনালোকে বেলেগ একো কৰিব নালাগে ভালদৰে চাই থাকক আৰামছে এই মুচি থকা জায়গাখিনিতো পূজা কৰা হ'ব সেইবাবে ভালদৰে মুচি আছে তো আপোনালোকে চাই থাকক আপোনালোকে দেখিছে এয়া কেনেকুৱাকৈ কি কৰি দিছে এইটো আস্তানি দিছে লাইন বাই লাইন কৰি দিছে চাউলৰ গুড়া লগত তো আপোনালোকে দেখিবলৈ পাইছে এইফালেদিও সেম কৰিব আগৰ ফালে যেনেকুৱা কৰিছে তো এইফালেও সেম কৰিব এইফালে আস্তানি দিব তেনেকুৱাই সেম টু সেম আপোনালোকে চাই থাকক তো বন্ধুসকল এই যে এখেতে পাত দি আছে এনেকৈ তো এই পাতবিলাকৰ হিচাপ আছে কিমানটা দিব লাগে এইফালে কিমানটা দিব লাগে সেইফালে কিমানটা দিব লাগে ইয়াৰো হিচাপ আছে আপোনালোকক ভিডিঅ'টোৰ মাজতে দেখুৱাম মই কেইটা কৰি দিয়া হৈছে আপোনালোকে হিচাপ কৰি ল'ব আৰু কাৰ ফালে এনেকুৱা বাথৌ পূজা কৰা হয় মোক কমেণ্টত জনাব এইয়া বন্ধুসকল আপোনালোকে দেখিছে নহয় সম্পূৰ্ণ হোৱাৰ পিছত কিমান ধুনীয়া লগা হৈছে চাই থাকক আপোনালোকে
এই যে পাতত দিয়া হৈছে প্ৰসাদবিলাক এইবিলাকো পূজা কৰা হয় এইবিলাকৰ এটা এটা নাম আছে নামবিলাকো মই পাহৰি থাকিলোঁ আপোনালোকে জানে যদি কমেণ্টত জনাব তো বন্ধুসকল আপোনালোকে কেইটা দেখিলে মানে কমেণ্টত জনাব আৰু এইটো হ'ল এক্সট্ৰা কৰি হয় এইটো কিবা কৈছিলে মই পাহৰি থাকিলোঁ এইটো মোক বেয়া নাপাব আপোনালোকে সেইটো এক্সট্ৰাকৈ দিয়াৰো কাৰণ আছিলে সেই কাৰণটো মই পাহৰি থাকিলোঁ আপোনালোকে মোক বেয়া নাপাব আপোনালোকে জানে যদি মোক জনাব কমেণ্টত ক'ত কি কেনেকৈ কৰিব লাগে কেনেকৈ ক'ত কি দিব লাগে চব এই পূজাৰীটো কৈ থাকে আমাৰ গাঁৱৰে হয় যথেষ্ট বয়সো হৈছে নোৱাৰা হৈছে এখেতে নামবিলাক লৈ আছিলে এইটো সিটো হয় এইটো হয় বুলি কিনে মই শুনা নাপালোঁ মই গমো নাপালোঁ কি কি কৈ আছে কিহে জানিব তেখেতেহে জানিব কি কৈ আছে কোনটো ক'ৰ কি মই নুসুধিলেও বাৰু তোমালোকে চাই থাকক গাঁৱৰ সকলো মানুহবিলাক আহিবলৈ আৰম্ভ কৰিছে চব মানুহ আহি পেলাই ইয়াতে বহিব ইয়াতে পূজাটো কৰিব সকলোৱে চাব একফালৰ পৰা কি কৰা হৈছে কি কৰা নহ'ব এয়া সেৱা ল'ব এই চৰাইবিলাক দেখিছে আপোনালোকে এই চৰাইবিলাকো ইয়াতে দান দিয়া হ'ব এই ছাগলবিলাকো ইয়াতে দান দিয়া হ'ব এই গোটেইখিনি ইয়াতে দান দিয়া হ'ব গোসাঁইৰ নামত তো আপোনালোকে চাই থাকক আপোনালোকক সেই ভিডিঅ'খিনি মই নেদেখাওঁ জাষ্ট আপোনালোকে এইটোৱে চাই থাকক আৰু এতিয়াতো আপোনালোকে দেখিছে সকলোৱে সেৱা লৈ আছে এই সেৱা লৈ থকাৰ পিছত ইয়াতে গোটেইখিনি পূজা অৰ্চনা আৰম্ভ কৰা হ'ব গোটেই চৰাইবিলাক দান দিয়া হ'ব ছাগলীবিলাকো দান দিয়া হ'ব ইয়াতে তাৰ পাছত আপোনালোকে চাই থাকিব কি কৰা হয় ছাগলীবিলাক চৰাইবিলাক দান দিয়াবিলাক মই নেদেখুৱাওঁ এইটো মোক অকণমান বেয়া লাগে চাব মই চাব নোৱাৰোঁ তো ইয়াৰ পূজা পাতল হৈ আছে পূজা কৰি আছে আপোনালোকে চাই থাকক তো এয়া আমাৰ পূজা খতম হৈ গ'ল আপোনালোকে চাই থাকক এই পূজা খতম হোৱাৰ পিছত কেনেকুৱা কি কৰে
পূজাটো খতম হোৱাৰ পিছত এনেকুৱাই সকলোৱে নাচি বাগি এনেকুৱাকৈ চব বস্তু ঠিক ঠাক কৰে গোটেই যিমান গোসাঁয়ক যিমান পূজা দিছিলে সেইবিলাক জগাবিলাক গোটেই চাফা কৰে উঠাই পেলাই এইবিলাক গোটেই উঠাব এতিয়া সকলোৱে নাচি বাগি ফূৰ্তি কৰি চব চাফা কৰি দিব আপোনালোকে চাই থাকক এইখিনি হোৱাৰ পিছত সকলোৱে মিলি চোতালত হাঁহি ফূৰ্তি ধেমালি নাচ গান কৰিব পানী ঢালি দিব সকলোকে পোত লগাব বোকা লগাব সকলোকে চবখিনি মিলি নাচ গান কৰিব ফূৰ্তি কৰিব সকলোকে চোতালৰ মাজত বোকা লগাব আপোনালোকে চাই থাকক এয়া দেখিবলৈ পাইছে পানী মাৰা ষ্টাৰ্ট কৰি দিলে আপোনালোকে চাই দিও ভালদৰে সকলোখিনি বস্তু আৰামছে দেখিব আপোনালোকে এই দেখিছেনে সকলোৱে দেখিব আপোনালোকে সকলোৱে নাচ গান কৰিছে ফূৰ্তি কৰিছে মানে অকণমান চাফা কৰি আছিল সেইটো কাৰণে ইয়াকো বোকা লগাবৰ কাৰণে টানি টানি লৈ গৈ আছে চোতালৰ মাজত কি হলি তন্তে এইটো কি হলি আমি পুতত জমৰাই দিছি আৰু ভিডিঅ'খন লাইক কৰিব আপোনালোকে দেখিছে নহয় কিমান কি বোকা লাগিছে সকলোৰে চাওক মই মনে মনে কৈ ইফালে লুকাই আছোঁ মোকো টানিব ওলাইছে তো মই পলাইছোঁ চবে কিমান নাচি আছে চোতালৰ মাজত চাওক বোকা লগত কিমান খেলি আছে সকলোকে কি লেতেৰা কৰি দি আছে মানে এইটো নিয়ম হয় তো একো বেয়া হেৰি নহয় এইটো নিয়ম হয় মানে চ' সেইকাৰণে এনেকুৱা কৰিছে সকলোকে নাযাওঁ নাযাওঁ অৱস্থা করছি কামবুড়ায় এনেকে অবস্থা করছি কামবুড়ায় শেষত আমি সকলোৱে মিলি চবে নদীত গা ধুবলৈ গৈ আছোঁ আমাৰ গাঁৱৰ ওচৰতে আছে অকণমান দূৰ হয়
তো সেই নদীত সকলোৱে গা ধুবলৈ গৈ আছে চাই থাকক আপোনালোকে Oye, me curó hoy, ¿abre? No, ni yo, ¿no? এইখিনি শেষৰ মুহূৰ্ত আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল পাইছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আমি গা পা ধুই আহি পালোঁ শেষৰ সময় এয়া সকলো ৰাইজে এতিয়া আৰু আকৌ এই য'ত পূজা হৈছে তাতে সোমাব সিহঁতৰ ঘৰত তো সোমাই মেলি এতিয়া খানা বানা খাব আৰু ঘৰত অলপ তামচা ফূৰ্তি কৰিব আকৌ দেন ঘৰত গুচি যাব তো এয়াই আছিল আজি ভিডিঅ'টো আপোনালোকে চাই নিশ্চয় ভাল পালে ধন্যবাদ